নমস্কাৰ ত্ৰিবেণী খবৰলৈ আপোনাক স্বাগত মই অজিত দাস ভাৰতৰ সংবিধানে দিয়া অধিকাৰৰ দ্বাৰা ভাৰতৰ কিছুমান ৰাজ্যত ইতিমধ্যে গোহত্যা নিষিদ্ধ হৈ আছে অসম চৰকাৰে অসমত কিছুদিন আগতে গোমাংস নিষিদ্ধ কৰিছে এই বাতৰিটো বিশেষ গুৰুত্ব সহকাৰে আলোচনা বিলোচনা হোৱা দেখা গৈছে সোশ্যাল মিডিয়াত তৰ্ক বিতৰ্ক হৈছে এছাম হিন্দুত্ববাদী অসমীয়া চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে আনহাতে বাংলাদেশৰ পৰা অবৈধভাৱে বাংলাদেশী অসমত প্ৰৱেশ কৰিয়ে আছে সেই সকলৰ ভোটাৰ লিষ্টত নাম সোমায়ে আছে আধাৰ কাৰ্ড পান কাৰ্ড কৰি দিয়েই আছে আৰু আমি গোমাংসৰ দৰে অপ্ৰয়োজনীয় বিষয় এটাত ব্যস্ত হৈ আছোঁ স্বাধীনতাৰ আগতে উজনি অসমৰ স্থানীয় অসমীয়া কংগ্ৰেছী সাদুল্লাহ অসমৰ প্ৰধানমন্ত্ৰী হৈ থকা কালতে অধিক শস্য উৎপাদনৰ নামত বংগৰ পৰা পমুৱা মুছলমান আনি অসমত প্ৰতিষ্ঠা কৰাৰ কৌশলগত প্ৰক্ৰিয়া আৰম্ভ হৈছিল স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি আদিয়ে ইয়াৰ বিৰোধিতা কৰিছিল যদিও সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কঠোৰ স্থিতিৰ বাবে তেখেতসকলে মনে মনে থাকিবলৈ বাধ্য হৈছিল স্বাধীনতাৰ পিছত অসম আন্দোলনৰ আগলৈ পূব পাকিস্তান তাৰপিছত স্বাধীন বাংলাদেশৰ পৰা পমুৱা মুছলমানৰ অবৈধ প্ৰব্ৰজন চলি আছিল যদিও আজিৰ দৰে ভয়াৱহ হৈ উঠা নাছিল সেই সময়ত অবৈধভাৱে বাংলাদেশৰ পৰা প্ৰৱেশ কৰা বিদেশী লোকসকলে ৰাজহুৱাকৈ ওলাই অহাৰ সাহস কৰা নাছিল তেনে অবৈধ বাংলাদেশীবোৰে নিৰ্দিষ্ট অঞ্চলতে বিশেষকৈ চৰ অঞ্চলত আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছিল অসম আন্দোলনৰ পিছৰ পৰাই জাকে জাকে মুকলিকৈ অবৈধ বাংলাদেশীৰ প্ৰব্ৰজন আৰম্ভ হয় আৰু এতিয়া উজনি অসমৰ কেইখনমান জিলাক বাদ দি অসমৰ প্ৰায় সকলো ঠাই অবৈধ বাংলাদেশীৰ হাতৰাত সোমাই পৰিছে অবৈধ বাংলাদেশীৰ পক্ষত থকা অসমীয়াসকলে অসম আন্দোলনৰ সময়ৰ পৰাই অসম প্ৰেমী ভাও ধৰি কৌশলৰে খিলঞ্জীয়া অসমীয়া জাতিগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰি গোটেই জাতিটোৰ মেৰুদণ্ড ভাঙি পেলাইছে আৰু এতিয়াও সেই প্ৰক্ৰিয়া সেই চামে চলাই আছে বৰ্তমান অসমৰ ৰাজনৈতিক বা অৰাজনৈতিক দল সংগঠনসমূহৰ প্ৰায়খিনিয়ে অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণাতহে ব্যস্ত দেখা যায় আজিকালি বহুত অসমীয়া লোক দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যত কাম বিচাৰি যায় এনে অসমীয়াসকলে ইচ্ছা কৰিলেই তাত কাম নাপায় নিৰ্দিষ্ট চেনেলৰ জৰিয়তে গ'লেহে কামৰ সুবিধা পায় নিজৰ দেশতে বৈধ নাগৰিকৰে এই অৱস্থা অথচ অবৈধভাৱে বিদেশৰ পৰা অহা বাংলাদেশীৰ বাবে অসমত কামৰ অভাৱ নাই আমাৰ ঘৰৰ পদূলিত কেনেকৈ আহি এই অবৈধ বাংলাদেশীবোৰে থিতাপি ল'লে আমি একো নাজানো বা জানিবলৈ ইচ্ছাও কৰা নাই অসম আন্দোলনৰ আগলৈ আপোনাৰ ঘৰত কাম কৰা অসমীয়া মানুহবোৰ কেনেকৈ হঠাতে এলেহুৱা হৈ গ'ল কেনেকৈ ক'ত হেৰাল তেওঁলোক আমি একো নাজানো জানিবলৈ চেষ্টাও কৰা নাই আমাৰ এনে উদাসীনতাৰ বাবেই হয়তো সময়ত অসমীয়া জাতি নিঃসীন হৈ যাব অসমীয়া গোমাংসৰ দৰে অপ্ৰয়োজনীয় কথা বাদ দি এই কথাবোৰ মুকলিকৈ আলোচনা কৰাৰ সময় আহি পৰিছে আজিলৈ ইমানে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ